নমস্কাৰ। আজি ল'ৰা স্কুললৈ পঠাই মেলি কামত লাগিছোঁ। আজি বহুদিনৰ মূৰত কামত লাগিছোঁ। বহুদিন কাম কৰা নাছিলোঁ, কাম অহা নাছিল। আজি বাৰু খচৰি বিচৰা কাম এইবিলাক কামত আৰু বহুত খাটনি হয়, বহুত জামেলা এইবিলাকত। মানে নতুনকৈ চিলাই মেলি কৰোৱাই ভাল, মানে এইবিলাক কাম কৰাতকৈ। কিন্তু এইবিলাক কাম নকৰিলেও নাৰাখিলেও নহয়, কাষ্টমাৰো হয় যিহেতু ৰাখিব লগা সেইকাৰণে হয়। নহ'লে পিছত আৰু কাম আহিলে সৰু সুৰা নাৰাখিলে আৰু নাপাম। সেইকাৰণে অকল ডাঙৰ কামেই কৰে, সৰু কাম নকৰে, এনেকুৱা হয়। সেইকাৰণে ৰাখিব লগা হয়। এইখিনি কামখিনি কৰি আছোঁ, আপোনালোকক দেখা। আৰু মানুহে ভাবে এইখিনি কাম পটককৈ হৈ যায়, কিন্তু এইবিলাক কামত আপোনাৰ বেছি সময় গুচি যায়। পটককৈ হোৱা বুলি ভাবেহে, নিজে কৰিলেহে গম পায় নিজৰ কামটো কেনেকুৱা। কিন্তু আমি এতিয়া গম পাইছোঁ আমি কামটো কৰি কেনেকুৱা, মানে কিমান সময় লাগে। কিন্তু মানুহে ভাবে ইমান জল্দি হৈ যায়, এইখিনি কাম এতিয়াও হোৱা নাই। কিন্তু এইবিলাক খুলি মেলি কৰাটো বহুত ঝামেলা, আপোনাৰ বহুত দিগদাৰী হয়। মানে ইমান সহজতে নহয়, দেখাত যদিও সৰু কামটো, কিন্তু কৰাত বহুত দিগদাৰী। মানে এইবিলাক খুলি মেলি চিলাব লাগে নতুনকৈ, আৰু বেলেগে চিলোৱা বস্তু ইমান ভালদৰে এইবিলাক ফিটিঙো ভালদৰে নহয়, এনেকুৱা পিছত যে খুলি ভাঙি কৰিব লাগিলে। গতিকে এইবিলাক কামত বহুত দিগদাৰী হয়, আৰু খুলি মেলি নতুনকৈ কৰিব লাগিব যিহেতু। আৰু মানুহে ভাবে এইখিনি কামতে ইমান পইচা লাগিলনে, কিন্তু খুলি মেলি কৰোৱাতে যে কিমান কষ্ট সেইটো নাভাবে। নিজে কৰিব লাগিলে গম পালে হয়, কিন্তু আনে কৰিলেতো এইটো কথা বুজি নাপায়, দিব টান পায় কিছুমানে। ইমান সৰু কামটোত এইখিনি পইচা লাগিল, কিন্তু সেইটো নহয়। কিন্তু কষ্ট বহুত এইখিনি কামতে। যিকোনো কাম কৰিলে সৰু ডাঙৰ অকণমান মানুহৰ ভালদৰে কৰিব লাগে। সেয়াই আজি এইখিনিয়ে আছিল ভিডিঅ'টোত। যদি ভাল লাগিলে আপোনালোকক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানে।